হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। যিসকলৰ বেয়া তেওঁলোক কৈছে বাদে বেয়া আছে আৰু কথা এটা হ'ল বন্ধুসকল, একদম চিঠা আৰু সত্য কথা কৈছোঁ। মই নিজেও বেয়া নাপাওঁ আৰু মোৰ ল'ৰা ছোৱালী নাতি নাতিনীক মই বেয়া পাতি দিম। অঁ ঐ ঘৈণীয়েক কৈ দিম নে? আচলতে কথাটো এনেকুৱা, মই বিয়া পাতোঁ বুলি পতা নাই। ঘৰৰ মানুহবোৰ আৰু লগৰ লগালগ বিয়া পাতিবলগীয়া হ'ল। কি সত্য নাজানো, মোৰ ঘৰৰ মানুহবোৰ মোৰ ওপৰতে। ডেকা জীৱনটো বিন্দাছ আছিল, বিন্দাছ ঘূৰিছোঁ মেলিছোঁ খাইছোঁ এনেকৈ বিন্দাছ। তাৰপিছত কৈছে আৰু বিয়া পাতিলে হেনো ঘৰৰ মানুহবিলাকে লগৰবিলাকে কি সত্য নাজানো মোৰ লগত বিয়া পাতিলে বোলে আৰামে আৰাম। প্ৰথমতে বিয়া পাতি ল'লোঁ, এতিয়া আৰামটো গুলি মাৰিলোঁ, বিন্দাছটো বিচাৰি নোপোৱা হ'লোঁ। ৰাতিপুৱা সোনকালে যাওঁ বুলি ক'লোঁ, ক'ৰবালৈ ওলাই যাব নোৱাৰোঁ। কোন ঘৈণীয়ে মেখেলা থ'ব যাওঁ? অঁ, গধূলি দেৰিকৈ ঘৰত সোমালেই ক'ব বোলে কোন ঘৈণীয়ে মেখেলা থৈ আহিবি। এতিয়া মাইকীজনী কোনে বুজায় যে ৰাতিপুৱা বা গধূলিলৈকে মাইকী মানুহ মেখেলা ধুবলৈ মই ঘূৰি নুফুৰোঁ। আগতে বিয়া পতাৰ আগতে একদম ৰজাৰ নিচিনা আছিলোঁ, এতিয়া শামুকৰ নিচিনা হ'লোঁ। শামুক চুই দিলে যে ৰৈ যায়, মাইকী এটা চাউনতে ৰৈ দিবলগীয়া হয়। অঁ, এতিয়া কিবা পাকত পোৱা নিচিনা হ'লোঁ দেই। মাইকী কথা শুনিলেও, মাইকী কথা মতে চলিলেও ক'ব মাইকী তলতীয়া আকৌ এইটো। নুশুনি পিনে কেতিয়াবা খঙত বোলো মাৰোঁ, তেতিয়াও ক'ব কি দিছা, মাইকীৰ ওপৰত ৰজা এটা। উপায় নাই, কিবা অভিমানী চক্ৰবিহুত ফচা নিচিনা ফচিলোঁ নেকি। কিন্তু কেতিয়াবা কিন্তু মোৰ স্কুলত যে আমাক যে পঢ়াইছিলে ছাৰহঁতৰ ওপৰতেও খং উঠে। সৰুতে স্কুলত পঢ়াইছিলে ৰং কেইটা? 7টা বোলে, ৰং 7টা। এতিয়া বিয়া পাতি গম পাইছোঁ ৰং কেইটা। মানুহজনীৰ লিপষ্টিকৰ ৰঙে 37টামান আছে। কাপোৰ কানি ৰঙৰ কথা নকওঁৱেই। আমাক সৰুতে কৈ দিয়া হ'লে হয় নহয় ৰং ঢেৰ বুলি, মনত ৰাখি গ'লে আনিব আকৌ কোনোবা এটা কালাৰ, লিপষ্টিক আনো কোনোবা এটা কালাৰ, নঘহে ঘূৰা। কাপোৰ কানি কথাবোৰ নকওঁৱেই। ছাৰহঁতে জানি শুনি আমাক এনেকুৱা কৰিছে। ঘৰখনতো আছেই। মানে এটা কথা, আমি পৰিছোঁতো পাকত, বাচি যাব নোৱাৰে, চবেই পাকত পৰে তাৰমানে। এতিয়া সেইকাৰণে ময়ো নিম নহয়, মই কৰিছোঁ যিহেতু চবক পাকত পেলাম, বিয়া পতোৱাই আহিম লগৰবিলাক। অঁ, কিন্তু কিছুমান ক্ষেত্ৰত মোৰ মানুহজনীয়ে খালি বিয়াত ভাল পাই বাৰু মোক, মানে মৰম কৰে আৰু মোৰ কথাও শুনে। এতিয়া ছাপ'জ মই গধূলি টাইম হ'লে মানে তাইক কওঁ, মই কিন্তু আগফালে চোতালখনত নাই দেই। অঁ, পাছফালে বহি পিনে কিন্তু বাচনখিনি ধুই দিওঁ। তাৰমানে আগফালে চোতালে থাকিলে মানে গধূলি টাইমত যোনে মাতি পিনে সুধি দিয়ে সৌৰা লাগিছা। লাজ লাগেও। আজিকালি বুজা হৈছে মানুহজনীয়ে, সেইকাৰণে আৰু তাই অকলে অকলে চব কৰিব নোৱাৰেতো। সেইবোৰে আৰু এনেকুৱা হৈ থাকে আৰু বিয়া পতা জীৱন আৰু কি ক'বা আৰু। তথাপি লগৰ ল'ৰাবিলাকক কৈছোঁ আৰু বিয়া পতা মজাটো বেলেগ। গতিকে যোনে যোনে মোৰ লগৰ ল'ৰা বিয়া নপতা এতিয়ালৈকে আছোঁ নহয়, বিয়া পাতি লওক। কাৰণ বিয়া পতা আৰু বাপে খোৱা একেটা সুখ কিন্তু যোনে যোনে নাপায়। পায়, বহুতে পায় বাৰু। তথাপি আৰু এটা কথা লাষ্টত কৰিছোঁ শুনিব, বিয়া পতা আৰু ঘোঁৰা লেকাম লগোৱা দুইটা একেই। যোনফালে টানে সেইফালে যাব লাগে, কিন্তু পাৰ্থক্য এটাই, ঘোঁৰা বেছিভাগ মতা মানুহে চলায় আৰু আমাক মাইকী মানুহে টানে। লেকামডালৰ কথা ক'লোঁ তো আজিলৈ ইমানেই আৰু ফকতীয়া টাইম পাছ। বাই বাই। ছাবস্ক্ৰাইব কৰ চেনেলটো, চকুটো মেলি চাই থাকিব নালাগে দেই। আহিছোঁ।